Welcome to Simple Free Learning. আজি আমি আলোচনা কৰাৰ বিষয়বস্তুটো হৈছে বৰগীতৰ বিষয়। ইতিমধ্যে আমি বৰগীতৰ ভাষা আৰু বৰগীতৰ সম্পৰ্কে আমি আলোচনা কৰিলো। বৰজালী ভাষাৰ বিষয়ে আলোচনা কৰিলো। বৰগীতসমূহ বৰজালী ভাষাত লিখা হয় আৰু বৰগীত কোনে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয়। তাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰিলো আৰু শংকৰদেৱৰ জীৱন গাথাৰ কিছু আমি আলোচনা কৰিলো। আজি আমি আমাৰ মাধৱদেৱৰ বিৰচিত সেই বৰগীতটিৰ বিষয়ে আমি আলোচনা কৰিম, তাৰ মূল ভাৱৰ বিষয়ে আলোচনা কৰিম। চাওঁ আহা মাধৱদেৱেনো কেতিয়াৰ পৰা বৰগীত ৰচনা কৰিবলৈ মনস্থ কৰিলে, হাতত কলম তুলি ল'লে, তাৰ কিছু ইতিহাসৰ বিষয়ে আমি জানো আহা। আমি গম পাওঁ যে বৰগীত আমাৰ দুজনা গুৰুৰ দ্বাৰা ৰচনা কৰা হৈছিল। সেয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। এতিয়া শংকৰদেৱৰ প্ৰথম বৰগীতটো হৈছে মন মেৰি ৰাম চৰণহি লাগু। এইটো প্ৰায় 1490 চনত ৰচনা কৰা হৈছিল। ঠিক একেধৰণে মাধৱদেৱৰ প্ৰথম বৰগীতটি হৈছে ৰে মন সেবহু হৰি কহু চৰণা। এতিয়া শংকৰদেৱে বহু বৰগীত ৰচনা কৰিছিলে। তাৰে ৰচনা কৰা এখন ডাঙৰ বহী আছিলে আৰু সেই বহীখন আওৰাবৰ কাৰণে কমলা বায়নে ঘৰলৈ লৈ গৈছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতৰ ঘৰ জুই লাগি যায় আৰু জুই লগাৰ ফলত সেই সমগ্ৰ বহীত থকা সেই বহীখন পুৰা যায় আৰু পুৰা যোৱাৰ ফলত তেখেতৰ শংকৰদেৱৰ সেই ৰচনাৱলীৰ বৰগীতসমূহ নাইকিয়া হৈ যায়। কিন্তু প্ৰায় 1.5 কুৰি বৰগীতহে, ইমান হাজাৰ হাজাৰ বৰগীত লিখিছিল, তাৰে ভিতৰত মাত্ৰ 1.5 কুৰি বৰগীতহে ভক্তৰ মুখে মুখে থাকে। আৰু এই বহীখন যে পুৰা গৈছিলে, ইমান কষ্ট কৰি, ইমান ভাবি চিন্তি তেখেতে ইমান সৃষ্টি কৰিছিলে, যেতিয়া জুইত তেনেকৈ জাহ গ'ল, জাহ যোৱাৰ ফলত তেখেতে বেজাৰতেই কি কৰিলে, বৰগীত লিখাৰ কামটো বাদ দি দিলে। আৰু সেই বাদ দি বৰগীত লিখাৰ কামটো দায়িত্বভাৰ গ্ৰহণ কৰিলে কোনে? দায়িত্বভাৰ অৰ্পণ কৰিলে শ্ৰী শ্ৰী মাধৱদেৱক, অৰ্থাৎ প্ৰিয় শিষ্য মাধৱদেৱক বৰগীত লিখাৰ দায়িত্ব তেওঁ অৰ্পণ কৰিলে। এতিয়া তেখেতে তেতিয়াৰ পৰাই বৰগীত লিখা কাম আৰম্ভ কৰিলে আৰু তেখেতৰ প্ৰথম বৰগীতটো হৈছে ৰে মন সেবহু হৰি কহু চৰণা। এনেকৈ মাধৱদেৱৰ যেতিয়া গুৰুৱে বৰগীত লিখাৰ দায়িত্ব পালন কৰিলে, দায়িত্ব অৰ্পণ কৰিলে, তেতিয়াৰ পৰা তেনেকৈ বৰগীত লিখোঁতে লিখোঁতে মাধৱদেৱৰ বৰগীত শংকৰদেৱতকৈ বহু বেছি হৈ গ'ল আৰু বৰগীতৰ সংখ্যা হৈ গ'ল 9 কুৰি 11টা। গতিকে আজিৰ প্ৰজন্মই বা আজিৰ দিনত যদি আমি কওঁ বৰগীতৰ ক্ষেত্ৰত যদিও শংকৰদেৱৰ স্থান আগত থাকিব লাগিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ সংখ্যাৰ ফালৰ পৰা মাত্ৰ 1.5 কুৰি বৰগীতহে শংকৰদেৱৰ বুলি কোৱা হয় বা আমি গ্ৰন্থই পাজি আমি পুথিয়ে পাজি আমি পাওঁ। কিন্তু তাৰ তুলনাত মাধৱদেৱৰ বৰগীতৰ সংখ্যা হৈছে 9 কুৰি 11টা। এতিয়া আমাৰ পাঠৰ আলোচ্য বৰগীতটি হৈছে হৰি হেৰৰে বাপ পখিলো শৰণে। এই বৰগীতটিৰ ৰাগ হৈছে বসন্ত। এতিয়া আমি এই হৰি হেৰৰে বাপ পখিলো শৰণে বৰগীতটিতনো হৰি বুলি কাক কোৱা হৈছে আৰু কাৰ চৰণত ধৰিলে, এই সমগ্ৰ বৰগীতটিৰ মূল ভাৱটি আমি এতিয়া আলোচনা কৰোঁ আহা। এতিয়া আমি বৰগীতৰ মাজলৈ যাওঁ। বৰগীতত কৈছে কি যে হৰি হেৰৰে বাপ পখিলো শৰণে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। এই পদফাকে কৈছে যে কি হৰি হেৰৰে বাপ, যে হে হৰি বুলি ভগৱান শ্ৰীকৃষ্ণক কৈছে যে হে হৰি, মই তোমাৰ চৰণত মই ধৰিলো, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে, যে মোক আপুনি জীৱনে মৰণে মোক নেৰিব, মই আপোনাৰ চৰণতেই ধৰিলো। কিয় ধৰিলে? যে কৈছে কি যে ঈশ্বৰ ভক্তিত আনন্দিত বৈষ্ণৱ কবিগৰাকীয়ে জীৱনে মৰণে প্ৰতিপলে এই যন্ত্ৰণাময় জীৱনৰ দুখ সুখৰ পৰা যে নিজৰ লগতে ব্ৰহ্মাণ্ডৰ 4 মুঠি জীৱকো পৰিত্ৰাণ দিয়ে, তাৰ বাবে তেওঁ কৰজোৰে প্ৰাৰ্থনা কৰিছে। তাৰপিছত এই দ্বিতীয় পদফাকিত কৈছে কি যে সনক সনন্দ যোগী যাহাকো দিয়াই সকলো নিগমে যাক বিচাৰি নাপায়। কৈছে কি যে যিজন গুৰুৰ কথা, যিজন হৰিৰ চল চাতুৰী স্বৰ্গৰ দেৱতা যোগধাৰী সন্ত সকলেও প্ৰতিপল উৰে বছৰ ধ্যানত মগ্ন থাকিও বিন্দু মাত্ৰও তাৰ কি নাপায় মহিমা পলকিব নোৱাৰে, সেইজনা শ্যাম কানু লীলা বিহাৰীৰ বিষয়েনো
কবিয়ে কিদৰে বুজিব তাক তেওঁ আক্ষেপ প্ৰকাশ কৰিছে। তাৰ পিছতে কৈছে কি, পিছৰ পদফাঁকিত কৈছে কি, যে সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, অধমে জানিবা কেনে তোমাৰ মহিমা। একেটো কথাই কৈছে যে কি সহস্ৰ বয়নে যাৰ নাপাৱন্ত সীমা, যে ইমান ডাঙৰ ডাঙৰ মনীষী সকলেও যাৰ মহিমা ধৰিব নোৱাৰে, সেই আমি অধম বুলি কোনে কৈছে? মাধৱদেৱে নিজকে নিজে কৈছে, আমি অধমেনো, তেখেতৰ মহিমা, হৰিৰ মহিমা কেনেকৈনো ধৰিব পাৰিম, সেই বুলি প্ৰকাশ কৰিছে। পিছৰ পদফাঁকি কৈছে যে আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুক চৰণ কমলে। সংসাৰৰ মায়াত বন্দী কবিয়ে, এই পদফাঁকিত কৈছে যে কি, যে সংসাৰৰ মায়াত বন্দী কবিয়ে কিদৰে মুক্তি লভিব। সংসাৰত যিহেতু বিভিন্ন ধৰণৰ কি থাকিব, পদফাঁকিত কৈছে কি আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মুক চৰণ কমলে। এই পদফাঁকিত কৈছে কি যে কি সংসাৰৰ মায়াত বন্দী কবিয়ে কিদৰেনো, কাৰণ সংসাৰত বিভিন্ন ধৰণৰ দুখ বেজাৰ আক্ষেপ বিভিন্ন ধৰণৰ, কাৰণ দুখেই সুখেই জীৱন, আৰু সংসাৰৰ মায়ামোহত যেতিয়া বন্দী হৈ যায় তেতিয়া সেই দুখ সুখবিলাকে দৌৰাই লৈ ফুৰে। সেইকাৰণে কৈছে যে সংসাৰৰ মায়াত বন্দী কবিয়ে কিদৰেনো মুক্তি লভিব, তাৰ বাবে ভগৱানৰ চৰণ কমলত প্ৰণিপাত জনাইছে। ঈশ্বৰক তেওঁ প্ৰাৰ্থনা কৰিছে যে মোক এই সংসাৰৰ পৰা উদ্ধাৰ কৰা, মোক এই দুখ সুখৰ পৰা মোক উদ্ধাৰ কৰা, মই আপোনাৰ ওচৰত মই চৰণত ধৰিছোঁ, মোক এই সংসাৰৰ পৰা মোক উদ্ধাৰ কৰা বুলি বাৰে বাৰে তেওঁ প্ৰতিটো পদতেই তেওঁ প্ৰকাশ কৰিছে। তাৰ পিছৰ পদফাঁকিত কৈছে কি, যে তোমাৰ চৰণ দুই মূৰ মহাধন, ভকত জনে নিজ তুমি সেই জীৱন। কৈছে যে তোমাৰ চৰণ, তোমাৰ ভৰি দুখনেই হৈছে, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই কবি মাধৱদেৱে শ্ৰীকৃষ্ণৰ প্ৰতিপলে কি কৰিছে, চৰণত ধৰি কথাষাৰ কৈছে, যেন কৰবাত তেওঁ ভুল ভ্ৰান্তি হৈ যায়, সেয়ে তেওঁ চৰণত ধৰি কৈছে যে মই আপোনাৰ চৰণত ধৰিলো, মোৰ আপোনাৰ চৰণেই হৈছে মোৰ সমগ্ৰ ধন সম্পত্তি, মোক আৰু এই পৃথিৱীত আৰু এই মোৰ ব্ৰহ্মাণ্ডত মোক আৰু এই কোনো ধন সম্পত্তি দৰকাৰ নাই, আপোনাৰ চৰণখন মই চুব পাৰিলেই মোৰ সেই সমগ্ৰ ধন সম্পত্তি মোৰ হৈ যাব, আপোনাৰ মুঠতে মোক চৰণখন ধৰিবলৈ দিয়ক। সেইকাৰণে তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনে নিজ তুমি সেই জীৱন। কৈছে কি যে ভকত হিচাপে মই আপোনাৰ জীৱনত থাকিব বিচাৰো, ভকত হিচাপেই মই আপোনাৰ সকলোবোৰ সেৱা কৰিব বিচাৰো। সেইকাৰণে কৈছে কি এই পদফাঁকিয়ে, সেইকাৰণে কৈছে কি ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই তেওঁৰ লীলাই সৌন্দৰ্যৰ আকৰ আৰু মায়াৰ সংসাৰত প্ৰশান্তিৰ এক দলিচা, তাক প্ৰকাশ কৰিছে এইটো পদৰ পৰা। কৈছে কি ভকতসকলৰ বাবে শ্ৰীকৃষ্ণৰ লীলাবোৰেই হৈছে সৌন্দৰ্যৰ আকৰ, সেয়াই সৌন্দৰ্য, আৰু মায়াৰ সংসাৰত প্ৰশান্তিৰ এক দলিচা। মায়াৰ সংসাৰত পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ পথ হৈছে ঈশ্বৰৰ চৰণত তেওঁ প্ৰণিপাত কৰা, ঈশ্বৰৰ চৰণত তেওঁ গৈ ঈশ্বৰৰ মায়ামোহৰ পৰা ঈশ্বৰক ধ্যান কৰা, যাতে পৰৱৰ্তী সময়ত বা জীয়াই থকাৰ সময়ত আমাক পৰিত্ৰাণ দিয়ে, পৰলোকত যেন আমাক স্থান দিয়ে, সেই বুলি প্ৰতিপলে কি কৰিছে মাধৱদেৱে ভগৱানৰ চৰণত ধৰিয়ে কৰবাত যেন তেওঁৰ কৰবাত ভুল কুটি ৰৈ যাব, সেই বুলি তেওঁ হাত জোৰ কৰি চৰণত ধৰি তেওঁ প্ৰাৰ্থনা কৰিছে যে ভকতৰ দৰেই মই আপোনাৰ জীৱনত থাকিব বিচাৰো, মোৰ জীৱন ধন্য কৰক, আপোনাৰ চৰণখন মোক এবাৰ দিয়ক, আপোনাৰ চৰণ পালি মই সকলো পাই যাম এই জীৱনত, সেই বুলি তেওঁ প্ৰকাশ কৰিছে। তাৰ পিছৰ পদফাঁকিত কৈছে কি কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিবা লৈলো শৰণ তোমাৰ। কৈছে কি যে আপুনি সকল অৰ্থাৎ হৰি ভগৱান শ্ৰীকৃষ্ণ হৈছে কৃপাৰ সাগৰ, অৰ্থাৎ তেওঁৰ চৰণত যদি আমি পঢ়ো তেতিয়াহ'লে তেওঁ যিমান ভুলেই নকৰক আমাক কি কৰিব, তাৰ পৰা আমাক প্ৰশান্তি লাভ কৰে, অৰ্থাৎ আমাক সেই দুখৰ পৰা মুক্তি লাভ কৰে। সেইকাৰণে কৈছে যে ভগৱান যে ঈশ্বৰ আপুনি কৃপাৰ সাগৰ, অৰ্থাৎ সাগৰত যেনেকৈ বহু পানী থাকে, সাগৰত যেনেকৈ বিভিন্ন ধৰণৰ দূষিত পানীও তাত কি হৈ যায়, মূল্যহীন হৈ যায়, ঠিক তেনেধৰণে কৈছে কি যে আপুনি কৃপাৰ সাগৰ, আপোনাৰ তাত যিমানেই আমি দুখ নকৰো, আপোনাৰ যি মই চৰণত ধৰিছো আপুনি ইমান দয়ালু, সেই বুলি কি কৰিছে ভগৱানক তেওঁ কৈছে যে আপুনি ইমান দয়ালু, গতিকে মোক কৈছে এবাৰ কৃপা কৰা মোক, কাতৰ কৰিয়া
লৈলো শৰণ তোমাৰ, মই কাতৰ কৰিছো আৰু তোমাৰ চৰণত মই ধৰিছো, মুঠতে মোক তুমি কৃপাৰ সাগৰ, গতিকে মোক এবাৰ মুঠতে মোক ক্ষমা কৰা, এবাৰ মুঠতে মোক কৃপা কৰা, এই মোক আৰু মোক একো নালাগে, মুঠতে আপোনাক কি লাগে, আপোনাৰ চৰণখন মোক দিয়ক, মই আপোনাৰ গুণানুকীৰ্তন গাই মোৰ এই মায়ামোহৰ পৰা মই কি কৰিম, পৰিত্ৰাণ পাবলৈ বিচাৰো, কেৱল মাত্ৰ মোক এবাৰ মোক কৃপা কৰা। সেই বুলি বাৰেকো বাৰে, অৰ্থাৎ প্ৰতিটো আমি পৰতেই কি কৰিছো, ভগৱানে কি মাধৱদেৱে ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনখিনি কৰোঁতে ক'ৰবাত যেন তেওঁ ভুল হৈ যায়, সেইটো প্ৰতিটো পদৰ শেষৰ শাৰীতেই কি কৰিছে, তেওঁ প্ৰকাশ কৰিছে, তেওঁ দাসৰো দাস বুলি কৈছে। সেয়া তাৰপিছত কৈছে যে কৃপা কৰা নাৰায়ণ চুৰ মোহ প্ৰাণ, কহয় মাধৱ হৰি দাসকো দাস। কৈছে যে কৃপা কৰা হে নাৰায়ণ, আকৌ ভগৱানকে কৈছে যে কৃপা কৰা হে নাৰায়ণ, আপুনি মোক কি কৰা, কৃপা কৰা চুৰ মোহ প্ৰাণ, অৰ্থাৎ মই এই মায়া সংসাৰৰ মই সকলো ত্যাগ কৰিলো, সকলো মই বাদ দিলো, এতিয়া মোৰ ইয়াত কোনো ধৰণৰ মায়া মোহ নাই, কেৱল লাগে কি আপোনাৰ চৰণ লাগে, গতিকে মোক আপোনাৰ চৰণত ঠাই দিয়ক। কৈছে কহয়, মই কৈছো, কোনে, মাধৱ হৰি দাসকো দাস, আপোনাৰ হৰিৰ অৰ্থাৎ ভগৱান আপোনাৰ দাসৰো দাস, আপোনাৰ দাসৰো দাস। কৈছে মই মাধৱে কৈছো, মোক কি কৰা, আপুনি মোক মায়ামোহৰ পৰা মই পৰিত্ৰাণ পাবলৈ বিচাৰো, মই এতিয়া সমগ্ৰ মায়ামোহ মই ত্যাগ কৰিলো, এতিয়া মোক মুঠতে আপোনাৰ চৰণ দিয়ক আৰু মোৰ এই জীৱন ধন্য কৰক বুলি বাৰে বাৰে মাধৱদেৱে শ্ৰীকৃষ্ণৰ অৰ্থাৎ ঈশ্বৰক প্ৰাৰ্থনা কৰিছে, যাতে তেওঁৰ জীৱনটো ধন্য কৰে, সমগ্ৰ মানৱ জাতিৰ যাতে কল্যাণ প্ৰকাশ কৰে, সেইটোৱে তেখেতে প্ৰকাশ কৰিছে। এই ধৰণে আমি বৰগীতটোৰ মাজেৰে মাধৱদেৱৰ যি ভগৱান ভক্তি, মাধৱদেৱৰ যি তেওঁৰ ভগৱানৰ প্ৰতি থকা ভালপোৱা প্ৰেম, সেইটো প্ৰকাশ পাইছে। এতিয়া আজি আমি বৰগীতটোৰ মূল ভাৱটো আলোচনা কৰিলোঁ। পৰৱৰ্তী সময়ত মূল ভাৱটিৰ লগত জড়িত থকা যিমানখিনি প্ৰশ্ন আছে, সেই প্ৰশ্নসমূহৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই ধৰণে 10মান শ্ৰেণীৰ প্ৰতিটো পাঠৰ আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। তাৰ বাবে লাগিব আপোনালোকৰ সঁহাৰি, মৰম আৰু ভালপোৱা। আজিলৈ আহিছোঁ, ধন্যবাদ।